सान्ताल जुमिद पहाटा सेन खन सानाम को सगुन जोहार जाव सेरमा लेकागी नेस हो सान्ताल कॉलोनी रे मेना हारापुता बॉल एने टांडी रे एमएसडी फैंस क्लब और हारापुता स्पोर्टिंग क्लब कुरुमगुटू और रायत को गड़ो सपोहते तिहिं खोना एमएसडी इंटरनेशनल चैंपियंस ट्रॉफी 2025 रे क्रिकेट खिलोड हपराव एतहबेना पहिल खिलोड दो श्रीरामपुर स्पोर्ट्स क्लब और 12 वेस्ट बेंगल तलारे अड़ी जाक जमकते हुई पुरोइना मारंग पेड़ा लेकाते सेटर को तहेकना बीटीआरएन ईएम मान विल्सन हंसदा बीटीआरएन ईएम मान सजल कुमार सिंह पारगाना बाइसिरेन मूल पारानिक मान उत्पल सोरेन आसुरेन मूल पारानिक मान रिमान सोरेन आइंस्टाइन हेमब्रम एमान पेड़ा को सेटर को तहेकना धन्यवाद ज्ञापन करिब खुजिसु कारण तेखेतসকলে जितु आरम्भ কৰিছিল हेतु अकल आरम्भते नाराखी तेखेतসকলে प्रत्येक बছरे जे एटु कन्टिन्यू करिब पारिसे हेतु बहुत डाঙर कथा बहुत डाঙर एचिवमेंट कब লাগিব और बहुत ভাল এটা কাম তেখেতসকলে কৰি আছে বহুতে হয়তো এটুৰ লগত জড়িত বহুত বিষয় বুজি পোৱা নাই কিন্তু ইয়াত বহুত ভিতৰুৱা কথাও আছে ইয়াত যে অকল যে স্পৰ্টছৰ কাৰণে যে তেখেতসকলে প্লেটফৰ্ম প্ৰভাইড কৰি আছে অকল হেতু নহয় কিন্তু যিমান যুৱক যুৱতী সকল আছে ইউথ সকল আছে সৰু ল'ৰা ছোৱালী বিলাক আছে স্পৰ্টছৰ প্ৰতি যে এটা ইন্টাৰেষ্ট থাকিব লাগে ফিজিক্যাল এক্টিভিটি যে এটা হ'ব লাগে আৰু তাৰ জৰিয়তেও যে আপোনাৰ এটা ভৱিষ্যত ফিউচাৰ এটা যে হ'ব পাৰে সেইখন ৰাস্তা তেখেতসকলে দেখুৱাব পাৰিছে হেতুৰ কাৰণে মই গৌৰৱ অনুভৱ কৰিছো কাৰণ আজিৰ তাৰিখত বহুত ল'ৰা ছোৱালী বিলাকে বেয়া ৰাস্তাত যায় বেয়া পথত যায় কোনবা মোবাইলতে ব্যস্ত হৈ থাকে আৰু মোবাইলত ব্যস্ত হোৱাৰ কাৰণে তেখেতসকলৰ ফিজিক্যাল এলিমেন্টস বা হেলথৰ ইস্যু বিলাক হৈ যায় ফিজিক্যাল এক্টিভিটি প্ৰায় নাইকিয়া হৈ গ'ল কিন্তু তেখেতসকলৰ নেতৃত্বত এটা পৰিবেশ বনাবলৈ যেটো যত্ন কৰা হৈ আছে যে স্পৰ্টছৰ পৰিবেশ এটা ফিট থাকাৰ পৰিবেশ হেলদি থাকাৰ পৰিবেশ হেতু সঁচাকৈ প্ৰশংসনীয় তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু সবতকে ডাঙৰ কথাটো হ'ল যে তেখেতসকলে অকল খেলাত সীমিত হৈ নাথাকি আজিৰ তাৰিখত তেখেতসকলে এমএসডি যেটো স্পৰ্টছ একাডেমি বুলি তেখেতসকলে এটা খুলিছে যত নেকি আমাৰ বহুত সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ইউথ সকলক ক্ৰিকেটৰ কাৰণে ট্ৰেইনিং বা কোচিং কৰা হ'ব আৰু বহুত ভাল পাইছো যে তেখেতসকলে এটা এক্সপাৰ্ট বা ট্ৰেইনড এজন প্ৰফেশনাল কোচ হিসাবে প্রফেশনাল কোচ হিসাবে জাভেদ আক্তার জি তেখেতসকলে লৈ আনিছে যি অলরেডি আমার আসাম ক্রিকেট এসোসিয়েশনের লগত জড়িত হৈ আছিল বা কোচ আছিল বা খেলিছে নিজেও আৰু তেখেতৰ বহুত ভাষ্ট এটা এক্সপিৰিয়েন্স নলেজ আছে এইখনত আৰু মই ভাবো যে আমাৰ এইখন অঞ্চলৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত নিশ্চয় মানে আমাৰ ক্ৰিকেটত বা স্পৰ্টছ সাইডত যে সুনিশ্চিত কৰিব পাৰিম বা তেখেতসকলে অহা দিনত যে অসমখনক ৰিপ্ৰেজেন্ট কৰিব বা এদিন আমাৰ ভাৰত ৰাষ্ট্ৰখনক যে ৰিপ্ৰেজেন্ট কৰিব তো হেতু সঁচাকে গৌৰৱৰ কথা গৌৰৱময় কথা আৰু তেখেতসকলক মই হৃদয়ৰ পৰা মই মানে ধন্যবাদ জ্ঞাপন কৰিব খুজিছো আৰু মই অনুভৱ কৰিছো যে সঁচাকে যিখিনি তেখেতসকলে কাম আৰম্ভ কৰিছে এটোৰ জৰিয়তে যেটো আমাৰ ইউথ সকলে বেয়া ফালে যায় বেয়া ৰাস্তাত যায় বা তেখেতসকলে এডিক্টেড হৈ যায় কেতিয়াবা ড্ৰাগছ এডিক্টেড হৈ যায় সেইখনৰ পৰা সেৱন কৰাৰ পৰা আৰু লগতে মোবাইলত যে অকল ব্যস্ত হৈ থাকে তাৰ পৰা তেখেতসকলে নিশ্চয় এটা ৰক্ষাৰ এটা ৰাস্তা উলিয়াইছে সেই কাৰণে মই হৃদয়ৰ পৰা তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছো আৰু যাৰ যি টেলেন্ট আছে সেই টেলেন্টটো যাতে ব্ৰাছ আপ কৰি আগত পঠাব পাৰে এই কাৰণে তেখেতসকলে যি পদক্ষেপ গ্ৰহণ কৰিছে সঁচাকৈ প্ৰশংসনীয় বিটিআৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা কিবা এমএসডি একাডেমিৰ কাৰণে বা কিবা খেলৰ কাৰণে এতিয়া এটা পপুলাৰিটি আহি গৈছে যে এমএসডি ফেন ক্লাবৰ জৰিয়তে ইণ্টাৰনেশ্যনেল যেটো চেম্পিয়নশ্বিপ ট্ৰফি পতা হৈ আছে আৰু এইবাৰ হ'ল সিজন 3 এটু প্ৰমাণ কৰি দিছে তেখেতসকলে যে এটু এটা কন্টিনিউয়াস এক্টিভিটি হ'ব আৰু কন্টিনিউয়াস এক্টিভিটি যেহেতু আপোনালোকে প্ৰমাণ কৰি দিলে এমএসডি ফেন ক্লাবে যেহেতু প্ৰমাণ কৰি দিলে যে এটু তেখেতসকলে সিৰিয়াস হয় আৰু অকল খেলত সীমিত হৈ নাথাকে তেখেতসকলে যেহেতু এটা কোচিং একাডেমি যেহেতু তেখেতসকলে স্পৰ্টছ একাডেমি তেখেতসকলে যেহেতু আৰম্ভ কৰিছে তেখেতসকল সিৰিয়াস আছে মানে আমি নিশ্চিতভাৱে লোকাল প্ৰতিনিধি হিচাপে মই এখনত মানে ইনিচিয়েটিভ লম আমাৰ যেটো স্পৰ্টছ ডিপাৰ্টমেণ্টৰ লগত তেখেতসকলক কি ধৰণে আমি টাই আপ কৰি তেখেতসকলক বিভিন্ন টাইমত যিখিনি সহায় সহযোগিতা আমাৰ চৰকাৰ ফালৰ পৰা কৰিব লাগে হেতু যাতে কৰিব পাৰো কাৰণ প্ৰথমৰ প্ৰায় লোকাল প্ৰতিনিধি হিচাপে আমি যিমানখিনি পাৰো সহায়টো কৰি আছো এটো হল ব্যক্তিগত লেভেলত ইন্ডিভিজুৱেল লেভেলত আমি সহায় কৰি আছো বা এবাৰো আমি কৰি আছো জড়িত হৈ আছো কিন্তু পৰিৱৰ্তন যিবিলাক এক্টিভিটিজ হ'ব যিবিলাক মানে তেখেতসকলে পদক্ষেপ গ্ৰহণ কৰিব নিশ্চিতভাৱে আমাৰ ডিপাৰ্টমেণ্টেলি বা চৰকাৰ ফালৰ পৰা কিবা এটা অনুদান বা সহায় আমি নিশ্চয় হেতু নিশ্চিত কৰিম হেতু মোৰ ফালৰ পৰা মই এইখিনি কথা দিম ধন্যবাদ।